নমস্কাৰ স্মাৰ্ট এডুকেশ্যন চেনেলটোলৈ সকলোৱে স্বাগতম জনাইছোঁ। আজি আছাম হিষ্ট্ৰীৰ কেইটামান প্ৰশ্নলৈ আহিছোঁ। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল কিং কণ্ডাৰবছৰ was allowed to settle which place after the 1857 1857 চনৰ বিদ্ৰোহৰ পিছত ৰজা কণ্ডাৰবছৰক কোন ঠাইত বসতি স্থাপন কৰিবলৈ দিয়া হৈছিল? যোৰহাট, তেজপুৰ, শদিয়া, গুৱাহাটী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গুৱাহাটী। 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ইন হাউ মেনি পাৰ্টছ দ্য ব্ৰিটিছ ডিভাইডেড আছাম ফৰ দি প্ৰভিজন অফ এডমিনিষ্ট্ৰেশ্যনছ। প্ৰশাসনৰ ব্যৱস্থাৰ বাবে ইংৰাজী অসমক কিমানটা ভাগত ভাগ কৰিছিল? 2, 3, 4, 5। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 2। প্ৰশাসনৰ সুবিধাৰ বাবে ইংৰাজী অসমক উজনি অসম আৰু নামনি অসম দুটা খণ্ডত ভাগ কৰিছিল। এইবাৰ দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ। হু ৱাজ অন ডিউটি ইন লোৱাৰ আছাম আণ্ডাৰ দ্য ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ইন আছাম। অসমত ব্ৰিটিছ শাসনৰ অধীনত নিম্ন অসমত কোন কৰ্তব্যৰত আছিল? ডেভিড ৱাৰ্নাৰ, ডেভিড স্কট, কেপ্টেইন ৱালছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডেভিড স্কট। 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। For how many days Captain Walsh stayed in Assam? কেপ্টেইন ৱেলছে অসমত কিমান দিন থাকিল? 15 months, 16 months, 17 months, 19 months. ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 17 months. কেপ্টেইন ৱেলছ এজন ব্ৰিটিছ বিষয়া আৰু এজন ভাল লেখকো আছিল। কেপ্টেইন ৱেলছে মহামৰীয়া বিদ্ৰোহৰ সমসাময়িক অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অৱস্থাৰ প্ৰতি বিৱৰণ লিখি থৈ গৈছিল। মহামৰীয়া বিদ্ৰোহ দমন উদ্দেশ্যে তেওঁ অসমলৈ আহিছিল। মধ্য আৰু নামনি অসমত হোৱা মহামৰীয়া বিদ্ৰোহৰ গহনা লৈ তেওঁ সামন্ত শক্তি বৰমূৰ দাঙি উঠিবলৈ লোৱাত সেই সময়ৰ স্বৰ্গদেউ গৌৰীনাথ সিংহই ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইতিমধ্যে প্ৰচুৰ প্ৰাকৃতিক সম্পদৰ চহকী অসমৰ বিষয়ে জানিছিল আৰু এই সম্পদসমূহৰ সুব্যৱহাৰ কৰি কোম্পানীৰ অৰ্থনীতি ভঁৰাল টনকিয়াল কৰিবলৈ সুযোগ অপেক্ষাত আছিল। আৰু তদুপৰি বংগদেশত থকা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ শদিয়াত লনৰ খনিৰ উমান পাইছিল। লনৰ ব্যৱসায়ৰ প্ৰতি ব্ৰিটিছ কোম্পানীৰ বিশেষ দুৰ্বলতা আছিল আৰু তেওঁলোকে এই কথা বুজিব পাৰিছিল যে অসমৰ পৰ্যাপ্ত সম্পদৰে ব্ৰিটিছ সৈন্য বাহিনীৰ বাবে হোৱা লাগতিয়াল সা খৰচ যোগোৱাটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাবে সমস্যা নহ'ব। আৰু সেয়েহে গভৰ্ণৰ জেনেৰেল কৰ্ণৱালিছে 1792 খ্ৰীষ্টাব্দত কেপ্টেইন ৱেলছক অসমলৈ পঠিয়াই দিয়ে আৰু গুৱাহাটীৰ পৰা ভীতিগ্ৰস্ত হৈ পলাই যোৱা স্বৰ্গদেউ গৌৰীনাথ সিংহই নগৰবেৰাত কেপ্টেইন ৱেলছৰ সৈন্য বাহিনীৰ সৈতে লগ লাগিছিল আৰু যৌথ শক্তিয়ে অচিৰেই বিদ্ৰোহীসকলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰে। ইয়াৰ পিছত কেপ্টেইন ৱেলছে দৰঙী ৰজা কৃষ্ণনাৰায়ণ বিদ্ৰোহ দমন কৰে। ক্ৰমান্বয়ে কেপ্টেইন ৱেলছে নামনি আৰু উজনি অসমৰ বিদ্ৰোহ দমন কৰি গৌৰীনাথ সিংহক অসমৰ শাসনভাৰ গতাই দিয়ে। উল্লেখযোগ্য যে লৰ্ড কৰ্ণৱালিছে পৰৱৰ্তী গভৰ্ণৰ জেনেৰেল জন চাৰ্ডিন হোৱা বৈদেশিক নীতিৰ সালসলনিৰ ফলত কেপ্টেইন ৱেলছে 1794 খ্ৰীষ্টাব্দত স্বদেশলৈ প্ৰৱৰ্তন কৰে। এইবাৰ 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। কনকলতা বৰুৱা was killed while she was trying to hoist the tricolor in which police station? কনকলতা বৰুৱাক ত্ৰিৰঙত আয়োজন কৰিবলৈ চেষ্টা কৰি থাকোঁতে হত্যা কৰা হৈছিল আৰু সেই থানাটো ক'ত আছিল?
গহপুৰ, দৰং, সৰুপথাৰ, তেজপুৰ। ইয়াৰ উত্তৰটো হ'ল গহপুৰ। কনকলতা বৰুৱাৰ জন্ম হৈছিল 1924 চনৰ 22 ডিচেম্বৰত দৰং জিলাৰ গহপুৰত হৈছিল। আৰু কনকলতা বৰুৱাই কিশোৰী অৱস্থাত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা অনুপ্ৰাণিত হৈছিল আৰু দেশৰ হকে কাম কৰিবলৈ প্ৰতিজ্ঞ হৈছিল। কনকলতা বৰুৱা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী স্বেচ্ছাসেৱিকা আছিল। তেখেত পুষ্পলতা দাসৰ সৈতে মৃত্যু বাহিনী দলত যোগদান দি বিভিন্ন মিটিঙত যোগদান কৰাৰ লগতে ভাষণো দিছিল আৰু দেশক স্বাধীন কৰাৰ মনোভাৱেৰে মৃত্যুক সাৱটিবলৈও কুণ্ঠাবোধ কৰা নাছিল দেশভক্ত কনকলতাই। সেই সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই গহপুৰ, বিহালী, চতিয়া আৰু ঢেকীয়াজুলি থানাত উত্তোলিত হৈ থকা ব্ৰিটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। সেই মৰ্মে গহপুৰ থানাত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ আগভাগ লৈছিল কনকলতা বৰুৱাই। কনকলতা বৰুৱাই জাতীয় পতাকাখন লৈ থানাত পতাকাখন লগাবলৈ যাওঁতে ব্ৰিটিছ সৈন্যই তেখেতৰ গালৈ গুলীচালনা কৰে আৰু তেওঁৰ মাটিত বাগৰি পৰে। দেশৰ স্বাৰ্থত কনকলতা বৰুৱা শ্বহীদ হয় আৰু তেওঁৰ হাতত থকা ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন মুকুন্দ কাকতিয়ে মাটিত পৰিবলৈ নিদি ধৰি লওঁতে পুলিচৰ আন এটা গুলীত একে স্থানতে তেওঁ শ্বহীদ হয়। এইবাৰ 6 নম্বৰ প্ৰশ্নটো আহিছে, which was the only Assamese to take part in the historic round table conference as a representative of India? ভাৰতৰ প্ৰতিনিধি হিচাপে ঐতিহাসিক ঘূৰণীয়া মেজ সন্মিলনত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল? ইয়াৰে উত্তৰটো হ'ল চন্দ্ৰধৰ বৰুৱা। এইবাৰ 7 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ, who was the only Assamese to take part in the historic Dandi March? ঐতিহাসিক দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল? চন্দ্ৰধৰ বৰুৱা, লীলাধৰ বৰুৱা, নবীন চন্দ্ৰ বৰুৱা, বিষ্ণুৰাম মেধি। ইয়াৰ উত্তৰটো হ'ল লীলাধৰ বৰুৱা। 1930 চনৰ মাৰ্চ মাহত গুজৰাটৰ সবৰমতী আশ্ৰমৰ পৰা গান্ধীজীৰ লগত 78 জন অনুগামী লৈ দাণ্ডি যাত্ৰা কৰে আৰু 5 আগষ্টত দাণ্ডিত উপস্থিত হৈ লন আইন ভংগ কৰি আইন অমান্য আন্দোলনৰ সূচনা কৰিছিল। অসমৰ পৰা কেৱল লীলাধৰ বৰুৱাই এই যাত্ৰাত গান্ধীজীৰ সংগী হৈছিল।